অসম চাহ জনজাতি ছাত্ৰ সন্থা নাওবৈচা শাখা সমিতি আৰু হাৰমতি উপশাখা সমিতি সহযোগত এক প্ৰতিবাদী জোৰ সমদল বাহিৰ কৰা হয়। বুধবাৰে সন্ধিয়া হাৰমতি বজাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সদস্যসকলে মূল 4টা দাবী আগত লৈ বাহিৰ কৰে এই জোৰ সমদল। তেওঁলোকৰ দাবীসমূহ হ'ল চাহ জনজাতিক জনজাতিকৰণ কৰা, দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠীৰ লোকসকলক মাটি পট্টা প্ৰদান কৰা, বাগিচা অঞ্চলসমূহত প্ৰাথমিক শিক্ষা ব্যৱস্থা কৰা ইত্যাদি। আজি আমি অসম চাহী ছাত্ৰ সন্থা নাওবৈচা শাখা সমিতিয়ে 2 ঘণ্টা প্ৰতিবাদী জোৰ সমদল কাৰ্যসূচী ৰাখিবলৈ বাধ্য পৰিছোঁ। কাৰণ অসম চৰকাৰখনক তথা ভাৰত চৰকাৰখনক আমি বহুত বিশ্বাস আৰু চাহ জনগোষ্ঠীৰ ৰাইজে বহুত আশ্বাস কৰিছিলে। বহুত বিশ্বাসেৰে এই চৰকাৰখনক চৰকাৰ বনোৱাৰ ক্ষেত্ৰত বহুত অৱদান আছে চাহ জনগোষ্ঠীৰ ৰাইজৰ। আজি আমি দেখা পাইছোঁ 5টা বছৰ উকলি গ'ল। তেখেতলোকে আমাক কথা দিছিলে যে 3 মাহৰ মূৰে মূৰে তেওঁলোকে চাহ জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণ কৰিব। চাহ জনগোষ্ঠীৰ যি মূল দাবী চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰিব। আজি দেখা গ'ল 5টা বছৰ উকলি গৈছে, কিন্তু আজিলৈকে সেই আমাৰ দাবী আজিলৈকে পূৰণ নহ'ল। গতিকে অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰোঁ। অসম চৰকাৰক এই জোৰ সমদলৰ দ্বাৰাই আমি সকীয়াই দিব বিচাৰোঁ যে চাহ জনগোষ্ঠী ৰাইজক যেনেধৰণে আপোনালোকে মই মতালি কৰিছে, চাহ জনগোষ্ঠীক যি ধৰণে ভোট বেংক হিচাপে আপোনালোকে বিচাৰিছে, সেই ভোট বেংক কিন্তু আপোনালোকৰ আগন্তুক নিৰ্বাচনত আপোনালোকে ইয়াৰ প্ৰত্যুত্তৰ পাব। আগন্তুক নিৰ্বাচনত অসমৰ চুকে কোণে চাহ জনগোষ্ঠীৰ ৰাইজে ওলাই আহিব আপোনালোকৰ প্ৰতিবাদত। এই চৰকাৰখনৰ বিৰোধিতা কৰি চাহ জনগোষ্ঠীৰ ৰাইজে ৰাজপথত ওলাই আহিব। আমি অসম চাহী ছাত্ৰ সন্থাই পুনৰবাৰ আহ্বান জনাইছোঁ, চাহ জনগোষ্ঠীৰ ৰাইজক আপোনালোকে যি দাবী যি কথা দিছিল সেই কথা আপোনালোকে ৰাখক। এই কথা আজিও আপোনালোকৰ সময় আছে, এই সময়ত আপোনালোকে কথা ৰাখক। অন্যথা কিন্তু চাহ জনগোষ্ঠীৰ ৰাইজে আপোনালোকক আগন্তুক নিৰ্বাচনত প্ৰত্যুত্তৰ দিব। আজি আমি অসম চাহী ছাত্ৰ সন্থা নাওবৈচা শাখা সমিতিৰ উদ্যোগত প্ৰতিবাদী জোৰ সমদল কাৰ্যসূচী ৰখা হৈছে। কাৰণ সঁচাকৈ আমি চাহ জনগোষ্ঠীৰ ৰাইজে তথা অসম চাহী ছাত্ৰ সন্থাই অতি দুখ প্ৰকাশ কৰিছোঁ যে অসম চৰকাৰখনক বিজেপি চৰকাৰখনে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ তৰফৰ পৰা অসম চৰকাৰৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত বহুত অৱদান আছে চাহ জনগোষ্ঠীৰ ৰাইজ। কিন্তু চাহ জনগোষ্ঠীৰ ৰাইজৰ যি মূল সমস্যা, যি সমস্যাসমূহ সমাধানৰ অৰ্থে বাৰম্বাৰ কোৱা হৈছে অসম চৰকাৰ, বাৰম্বাৰ কোৱা হৈছে চাহ জনগোষ্ঠীৰ ৰাইজৰ মূল দাবী হৈছে চাহ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা, চাহ জনগোষ্ঠীৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা। কিন্তু আজি আপোনালোকে দেখা পাইছে যে চাহ জনগোষ্ঠীৰ যি মূল সমস্যা, এই সমস্যা ভাগে আছে। আৰু অসম চৰকাৰৰ এই সময়ছোৱা তেওঁলোকৰ আজি কাৰ্যকাল শেষ হ'ব ধৰিছে। আমি অতি কঠোৰ নিন্দা কৰিছোঁ চৰকাৰখনক আৰু এক মুখেৰে ক'ব বিচাৰোঁ যে অসম চৰকাৰে চাহ জনগোষ্ঠীৰ ৰাইজক প্ৰতাৰণা কৰিছে। অসম চৰকাৰে চাহ জনগোষ্ঠীৰ ৰাইজক ঠগ প্ৰবঞ্চনা কৰি আছে। চাহ জনগোষ্ঠীৰ ৰাইজক এটা ভুৱা কথাৰে তেওঁলোকে চাহ জনগোষ্ঠীৰ ৰাইজক ভোট বেংক বনাব বিচাৰিছে। আজি পইচা বিলাই আছে বাগানে বাগান। তেওঁলোকে পইচা বিলাই চাহ জনগোষ্ঠীৰ ৰাইজক ক'ব বিচাৰিছে যে আপোনালোকৰ সমস্যাসমূহ আমি সমাধান কৰি আছোঁ। কিন্তু চাহ জনগোষ্ঠীৰ ৰাইজে পইচা বিচৰা নাই। চাহ জনগোষ্ঠীৰ ৰাইজে কৈছে আমি যি কাম কৰি আছোঁ সেই কামৰ বাবদ আমাক দৈনিক মজুৰি 351 টকালৈ, যি লেবাৰ এক্টত যি কয় সেই 351 টকা আমাক দিব লাগে। কিন্তু চৰকাৰখনে ফালৰি কাটি এটা টোপ মানে চাহ জনগোষ্ঠীৰ ৰাইজক এটা উপহাৰ তেওঁলোকে দিব বিচাৰিছে, বাগানে বাগানে পইচা বিলাব ধৰিছে। আমি অসম চাহী ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ আৰু ধিক্কাৰ জনাই একেমুখে ক'ব বিচাৰোঁ যে আগন্তুক নিৰ্বাচনত আপোনালোকে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ পাব। বিজেপি চৰকাৰখনে, সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনে ইয়াৰ প্ৰত্যুত্তৰ পাব। অসম চৰকাৰে যি ধৰণে চাহ জনগোষ্ঠীৰ ৰাইজক আজি যি চকুৰে চাইছে, ইয়াৰ প্ৰত্যুত্তৰ আপোনালোকে ইলেকশ্যনত পাব। আজি আমি অতি দুখ প্ৰকাশ কৰিছোঁ যে চাহ জনগোষ্ঠীৰ ৰাইজে বাৰম্বাৰ কৈছোঁ, আমি চাহ জনগোষ্ঠীৰ ৰাইজে বিভিন্ন ৰকমৰ প্ৰতিবাদ কৰিছোঁ, বিভিন্ন ৰকমৰ ৰাস্তা পদূলি আমি জোৰ সমদল কৰিছোঁ আৰু আমি জনাইছোঁ আমাৰ সমস্যা কি আছে।
আমাৰ সমস্যা আছে বাগান অঞ্চলসমূহত প্ৰাথমিক শিক্ষাৰ পৰা উচ্চ শিক্ষালৈ আমাক হাই স্কুল নিৰ্মাণ কৰিব লাগে, প্ৰাথমিক শিক্ষা কেন্দ্ৰ নিৰ্মাণ কৰিব লাগে। কিন্তু তেওঁলোকে কি কৰিছে, অকল হাই স্কুল নিৰ্মাণ কৰি প্ৰাথমিক শিক্ষা বাদ দিছে। আমি প্ৰাথমিক শিক্ষা গ্ৰহণ নকৰা ল'ৰা ছোৱালী কেনেকৈ হাই স্কুল গ্ৰহণ কৰিব? আজি 167 যিটো দৰমহা ডেইলি হাজিৰা, এই হাজিৰা আজি 351 টকা লৈ যদি তেওঁলোকে বঢ়াই দিয়ে, তেতিয়া চাহ জনগোষ্ঠী ৰাইজৰ বিভিন্ন সমস্যা সমাধান হ'ব। চাহ জনগোষ্ঠী ৰাইজৰ অৰ্থনৈতিক সামাজিক তথা ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰতো বহুতখিনি আগবাঢ়ি যাব পাৰিব। আমি দেখা পাইছোঁ এইবিলাক ফালৰি কাটি আজি চৰকাৰখনে 5টা বছৰ উকলি গ'ল, আজি পৰ্যন্ত কিন্তু আমাৰ চাহ জনগোষ্ঠী ৰাইজৰ দুখ দৰকাৰ তেওঁলোকে নাচালে। গতিকে আমি পুনৰবাৰ কৈছোঁ, অসম চৰকাৰক তথা বিজেপি চৰকাৰখনক এইবাৰ ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে চাহ জনগোষ্ঠীৰ ৰাইজে সাজু আছে, অসম ছাত্ৰ সন্থাও সাজু আছে। ধন্যবাদ। সকীয়াই দিব বিচাৰিছোঁ যে চাহ জনগোষ্ঠীক যেতিয়ালৈকে জনজাতিকৰণ নকৰিব তেতিয়ালৈকে অসম শান্তি ছাত্ৰ সন্থাই শান্ত হৈ বহি নাথাকে। ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আৰু লগতে চাহ জনগোষ্ঠীৰ যি ৰাইজ চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰাৰ দাবীত আমি এই যোৰহাটত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। লগতে চাহ বাগিচাৰ ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰাৰ ক্ষেত্ৰতো চৰকাৰে অৱহেলা কৰিছে। সেইকাৰণে আমি চৰকাৰক সকীয়াই দিছোঁ। আৰু 4 নম্বৰ পইণ্টটো হৈছে আমাৰ চাহ বাগিচাৰ যি শিক্ষানীতি, এই শিক্ষানীতিটো একেবাৰে দুৰ্বল। আৰু চাহ বাগিচা লখিমপুৰৰ পৰা ৰাহান আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নিউজ দিয়া। ভাৱে আন্দোলন গঢ়ি তুলিব আৰু ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তুলি ৰাজপথত আমি ওলাই আহিবলৈ বাধ্য হ'ম। এইখিনিকে ক'লো।